নমস্কাৰ সকলো অসমবাসী ৰাইজক মোৰ নমস্কাৰ। মই মিণ্টু। এইটো AI ষ্টক প্ৰ' ইউটিউব চেনেল। আপোনালোকক স্বাগতম। আজি মই দেখুৱাম কিদৰে মই AI ছিগনেলৰ সহায়ত জুন মাহটো অপশ্যন ট্ৰেডিঙত লাভত বন্ধ কৰিছোঁ। ইয়াৰ কাৰণে বিশেষ স্কিল নালাগে, জাষ্ট অকণমান ধৈৰ্য লাগে আপোনালোকক। যদি ধৈৰ্য আছে আপোনালোকে আৰামত ভাল প্ৰফিট কমাব পাৰিব। মই ৰেগুলাৰ ট্ৰেড নকৰোঁ, কেৱল এটা বা দুটা ট্ৰেড কৰোঁ যেতিয়া ছিগনেল ক্লিয়াৰ হয়। ঠিক আছে, এইটো একচুৱেলি ইয়াত দেখিছে এটা ছিগনেল আহিছে, এইটো ষ্টক অৱশ্যে। মই অপশ্যনত আপোনালোকক দেখুৱাম পিছত যেতিয়া আৰু সময় হ'ব আৰু ভিডিঅ' বনাম। এজন বন্ধুৱে কৈছিল অপশ্যনত একচুৱেলি পইচা বনাব নোৱাৰে বুলি। তেওঁ গুৱাহাটীত থাকে, বহুত টাফ হয় বনোৱাটো। তো মই তেওঁক ক'লোঁ যে ইটছ নট লাইক ডেট। যদি তোমাৰ ক্লিয়াৰ আছে ভিউ, তুমি বনাব পাৰিবা। তো মই তেওঁকে দেখুৱাবলৈ এইটো বনাই আছোঁ একচুৱেলি ভিডিঅ'টো। ঠিক আছে, তো এইটো প্ৰথম ভিডিঅ' মই শ্বুট কৰি আছোঁ একচুৱেলি। মোৰ তেনেকুৱা একো হেৰি নাই, উদ্দেশ্য নাছিল যে ইউটিউবত ভিডিঅ' বনাম বা কিবা কৰিম। যি কি নহওক, মোৰ যিটো AI ছিগনেল হয়, ইণ্ডিকেটৰ হয় একচুৱেলি, প্ৰাইচ, ভলিউম, EMA, ADX চব আৰু ব্ৰেকআউট, ভলিউম পুল বেক, এইবোৰ চব লৈ বনোৱা হয়। টোটেলি এটা টেকনিকেল ইণ্ডিকেটৰ হয়। একচুৱেলি ইণ্ডিকেটৰ যদি ভালকৈ বুজি পায় আপুনি, ছাইডৱে মাৰ্কেটতো সৰু সুৰা প্ৰফিট কৰিব পাৰিব। ঠিক আছে, আৰু মই আপোনালোকক ফেক স্ক্ৰীনশ্বট বা এনেকুৱা একো নহয়, মই দেখুৱাম আপোনালোকক এতিয়া। ঠিক আছে, এইটো চাওক, এইটো এটা সৰু একাউণ্ট মোৰ। ঠিক আছে, এইটো জুন মাহৰ হয়। ঠিক আছে, মই একবাৰ ৰিফ্ৰেছ কৰি দিছোঁ আপোনালোকক। এইটো হ'ল জুলাই মাহৰ জুলাই 2025। মই আজি এটা ট্ৰেড লৈছিলোঁ। আজি কেই তাৰিখ? আজি হ'ল 7 তাৰিখ। সৰু ট্ৰেড একচুৱেলি। আজি মাৰ্কেট ইমান ভাল নাছিলে, তথাপি অকণমান 100-200 টকাৰ প্ৰফিট লৈ মই বন্ধ কৰিলোঁ, বেছি ট্ৰেড নাই কৰা। তো এতিয়া আমি যাওঁ এইটো জুন মাহৰ লাষ্ট মাহৰ। ঠিক আছে, চ' লাষ্ট মাহৰ মই কেইটা ট্ৰেড কৰিছোঁ ইয়াত দেখুৱাই 18 দিন ট্ৰেড আছিলে, টোটেল 21 দিন, তাৰ ভিতৰত 18 দিন। আৰু 18 দিনত মই 18 দিনে প্ৰফিট হৈ গ'ল আছিলোঁ। ঠিক আছে, মাত্ৰ একদিন যিটো হ'ল মোৰ লছ। একচুৱেলি এইটো যদি মই কওঁ, এইটোতো মোৰ প্ৰফিট হৈছিলে ৰাতিপুৱা ধুনীয়া 3000 প্ৰফিট হৈছিলে দুটা লটত। মই দুটা লটতেই কাম কৰোঁ, দুটা বা বেয়া মাৰ্কেট হ'লে এটা লট। তো দুটা লটত মোৰ 3000 টকা প্ৰফিট হৈছিলে। নৰ্মেলি 3000 যদি হয় একদিনত মোৰ প্ৰফিট, মই বন্ধ কৰি দিওঁ। কিন্তু এইদিনাখন নাজানো কি হ'ল, মোৰ আকৌ ট্ৰেড কৰিলোঁ। 2-3টা ইটোৰ পিছত সিটো ট্ৰেড ল'লোঁ, সেইটো কাৰণে এদিন লছ হ'ল মোৰ। মোৰ ইণ্ডিকেটৰ একো ভুল নাছিলে, মোৰ ভুল একচুৱেলি। ঠিক আছে, আপোনাক দেখুৱাম মই। 3 দিন লছ হৈছে টোটেল। চাওক, একদিনত 670 টকা, এদিনত 123 টকা, আৰু এইদিন হ'ল 9000 টকা টোটেল। হাইষ্ট লছ মোৰ। এইটো যদি লছ নহ'লহেঁতেন, ইয়াত মোৰ 3000 টকাৰ প্ৰফিট হ'লহেঁতেন। ঠিক আছে, তো মোৰ 40,000ৰ ওপৰত প্ৰফিট হ'লহেঁতেন, এৰাউণ্ড 60,000ৰ কেপিটেলত। তো আপোনালোকে চাওক, খালি এটা ছিংগল ষ্ট্ৰেটেজি, ছিংগল ইণ্ডিকেটৰ। চাওক, মোৰ আপোনাৰ ক'ত গ'ল সেইটো চাওক, পুৰা চিম্পল হয় চাওকচোন। ঠিক আছে, জেং জুং একো নাই, আপুনি ক'ত কি হৈছে চব বুজি পাব। একো জেং নাই, চিম্পল প্লেটফৰ্ম, ক্লিন স্ক্ৰীন। মাত্ৰ এটা, একচুৱেলি এইটো ইণ্ডিকেটৰ নহয়। ঠিক আছে, এইটো নহয়, মাত্ৰ এইটো ইণ্ডিকেটৰ আমাৰ এটা চিম্পল। এইটো মই একচুৱেলি এতিয়া আপগ্ৰেড কৰিলোঁ আৰু। ঠিক আছে, এটা ইণ্ডিকেটৰ লৈ আপুনি ধুনীয়া প্ৰফিট বনাব পাৰিব। কিন্তু কথাটো হ'ল কি, আপোনাৰ মাইণ্ডছেটটো ঠিক হ'ব লাগিব। ঠিক আছে, চাওক, একচুৱেলি এইটো গুড প্ৰফিট বুলি ক'ম মই। 47,000 টোটেল প্ৰফিট হৈছিলে, তাৰ ভিতৰত আপোনাৰ 38,000 থাকিলে। বাট মই এতিয়াও কওঁ এইটো অভাৰ ট্ৰেডিং হৈ আছে। 166 টোটেল ট্ৰেড হয়, এইটো অভাৰ ট্ৰেডিং হয়। আৰু কম কৰিব লাগিব, মই ভৱিষ্যতে আৰু কম কৰি আছোঁ। ঠিক আছে, মোৰ এটা টেলিগ্ৰাম চেনেলো আছে সৰু সুৰা, মই আপোনালোকক লিংক দিম। মই তাত ট্ৰেড দিওঁ, যেতিয়া ছিগনেল আহে মই প্ৰায় সময় পালে দিওঁ। একচুৱেলি মৰ্ণিং আৱাৰত মই ট্ৰেড লওঁ, আৰু সেইটো আৱাৰত ইফাল সিফাল কৰিবলৈ সময় নহয়। যদি স্ক্ৰীনৰ পৰা অকণমানো ইফাল সিফালে যায়, আপোনাৰ অপৰচুনিটি গুচি যায়। ঠিক আছে, একচুৱেলি চাওক, ব্ৰকাৰেজ খালি 3000 টকা, কিন্তু তাতকৈ ডাবল গভৰ্ণমেণ্টৰ চাৰ্জ। আজিকালি বহুত বেছি চাৰ্জ হয়, বহুত বেছি মানে নাজানো কিমান পাৰ্চেণ্ট হয়, মই চাব লাগিব। বাট ইটছ ভেৰি হিউজ এমাউণ্ট, 6,000 ৰুপিজ। ঠিক আছে, তো মই 25 তাৰিখে আহিছোঁ। একচুৱেলি মই 25 তাৰিখে ক'ৰবাত বাহিৰত গৈছিলোঁ, যোৱাকালি আহিছোঁ মাত্ৰ।
তো এইকেইদিন মই ট্ৰেড নকৰিলোঁ আৰু অকণমান প্ৰফিট হ'লেহেঁতেন চাগে বা লছো হ'লেহেঁতেন নাজানো। বাট মই 10 দিনৰ কাৰণে মেডিটেশ্যনৰ এটা চেণ্টাৰত গুচি গৈছিলোঁ। তো 25 তাৰিখে গৈছিলোঁ, 6 তাৰিখে যোৱাকালি আহিলোঁ মই, আজি 7 তাৰিখ হ'ল। আজি ট্ৰেড লৈছোঁ মই, তাৰ একো প্ৰফিট নাই বুলি ক'ব পাৰি একচুৱেলি, ব্ৰেক ইভেন। ঠিক আছে, জাষ্ট মই প্ৰফিট এণ্ড লছৰ এইটো ভিডিঅ' বনাব বিচাৰিছিলোঁ, চিম্পল ভিডিঅ', সৰু ভিডিঅ' আপোনালোকক দেখুৱাবলৈ, আৰু উইথ এ ছিংগল ষ্ট্ৰেটেজি, কোনো কমপ্লিকেটেড ষ্ট্ৰেটেজি নহয়। ঠিক আছে, ছিংগল ছিগনেল ইয়াত বাই আহিলে আপুনি ইয়াত কিনিব নালাগে। যেতিয়া পুল বেক হ'ব, তলত গুচি গ'ল, মানুহৰ এল লাগি ল'লে, তাৰপিছত যেতিয়া পুল বেক হ'ব তেতিয়া আমি কিনিব লাগে সদায়। তাৰপিছত 128 টকাত আমাৰ বাই আছিলে, 141 টকা। চাওঁ ইয়াত কিমান পাৰ্চেণ্ট প্ৰফিট দিলে। তো ইয়াত আমাৰ ছিগনেল এক্টিভ হ'ল। ঠিক আছে, আৰু ইয়ালৈকে গ'ল 13 টকাৰ 13 টকা দিলে 10%। ঠিক আছে, 10% কেইদিনত এইটো ছিগনেল আহিছিলে আপোনাৰ 4 জুলাই, 4, 5, 6, 7, মানে থ্ৰী ট্ৰেডিং ডেইজ। ন 4 তাৰিখটো ফ্ৰাইডে আছিলে, ফ্ৰাইডে লৈছিলে, ফ্ৰাইডে ছিগনেল আহিছিলে এইটো। তো মোৰ স্কেনাৰো আছে, এইটো মই যে এইটো উলিয়াই থৈছোঁ, এনেই উলিয়াই থোৱা নাই, স্কেনাৰত মোৰ আহিছিলে পপ আপ। ঠিক আছে, তো আজি আহিছিলে মোৰ এইটো কেলটন, এইটোৱে কেলটনেই, আজিও আহিছিলে। আজি অৱশ্যে ইমান হেৰি দিয়া নাই, ৰিটাৰ্ণ দিয়া নাই, ইমান দিছে খালি 3% ৰিটাৰ্ণ। একচুৱেলি ইটছ এ ভেৰি বিগ ৰিটাৰ্ণ। 3 টকা, বহুত 4 টকা আছে, 3% বহুত বেছি হয় একচুৱেলি। ঠিক আছে, কাৰোবাক যদি এইটো ইণ্ডিকেটৰ লাগে, হোৱাটছআপ নম্বৰ দিয়া আছে। ইউটিউব চেনেলৰ এইটো প্ৰথম ভিডিঅ' হয়, বহুত ইফাল সিফাল হ'ব, মই আৰু ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। হোৱাটছআপত নম্বৰত আপোনালোকে মোক পিং কৰক, মই আপোনাৰ চব ডিটেইলছ দি দিম। ঠিক আছে, ৰাতি বহুত হ'ল একচুৱেলি, 12টা বাজি 1 মিনিট আছে আৰু। সকলোকে শুভৰাত্ৰি, যদি ৰাতিপুৱা চাইছে সকলোকে গুড মৰ্ণিং। কাইলৈ চবৰে যাতে দিনটো ভাল যায়, ভালকৈ ট্ৰেডিং কৰিব চবেই, কাৰো যাতে লছ নহয়। আৰু লছ যদি হয়, সদায় সৰু লছ ল'ব, সৰু একদম সৰু। ঠিক আছে, এল টাইট হ'ব লাগে, আৰু টাৰ্গেট সদায় ৱাইড হ'ব লাগে। ভেৰি চিম্পল থিং হয়। ঠিক আছে, আৰু বেছি দীঘল নকৰোঁ, ধন্যবাদ সকলোকে, থেংক ইউ।